হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ চেনেল আছামিজ আড্ডালৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকৰ মৰমৰ কাৰণে আজি মই অতি সোনকালে 100 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' মোৰ ভিডিঅ'বোৰ চাই যাব আৰু লগতে যিমান পাৰে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি সকলোৱে জীৱনত কিবা নহয় কিবা কামৰ লগত জড়িত হৈ থাকোঁ। কোনোবাই যদি চাকৰি কৰে, কোনোবাই ব্যৱসায় কৰে, নহ'লে কোনোবাই ৰাজনৈতিক বা সামাজিক কামত জড়িত হৈ থাকে। কিন্তু সপ্তাহটোৰ ব্যস্ততাৰ অন্তত যেতিয়া দেওবাৰৰ দিনটো আহে, আপোনাৰ বাৰু কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে, কিয়নো দেওবাৰৰ দিনাখন স্কুল, কলেজ, অফিচ সকলোবোৰ বন্ধ থাকে আৰু সেইদিনাখন আপুনি অন্য দিনৰ তুলনাত ৰিলেক্স পজিশ্যনত থাকে। কিন্তু এতিয়া কথা হ'ল যে এই দেওবাৰৰ দিনটো কেতিয়াৰ পৰা সাৰ্বজনিকভাৱে বন্ধৰ দিন হিচাপে পালন কৰা হয় আৰু কিহৰ কাৰণে পালন কৰা হয় সেই বিষয়ে যদিহে আপুনি নাজানে, তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। হিন্দু ধৰ্ম অনুসৰি ৰবিবাৰৰ দিনটো সূৰ্য দেৱতাৰ দিন হিচাপে পালন কৰা হয় আৰু সেইদিনাখন মানুহে যাতে সূৰ্য দেৱতাৰ পূজা কৰিব পাৰে তাৰ বাবে ৰবিবাৰৰ দিনটো সাপ্তাহিক ছুটি হিচাপে পালন কৰা হয়। আকৌ খ্ৰীষ্টানসকলৰ মতে যীশুখ্ৰীষ্টক যেতিয়া মৃত্যুদণ্ড দিয়া হৈছিলে তাৰ 3 দিন পাছত অৰ্থাৎ দেওবাৰৰ দিনাখন যীশু আকৌ জীৱিত হৈ গৈছিলে। সেইকাৰণে খ্ৰীষ্টানসকলে দেওবাৰৰ দিনটো ইষ্টাৰ হিচাপে পালন কৰে। কিন্তু আচল কথাটো হ'ল, যেতিয়া ভাৰতত ইংৰাজসকলে শাসন কৰিছিলে আৰু ইংৰাজৰ অধীনত যিসকল ভাৰতীয় শ্ৰমিকে কাম কৰিছিলে তেওঁলোকে সপ্তাহটোৰ 7 দিনেই কাম কৰিব লগা হৈছিলে। কিন্তু যিসকল ব্ৰিটিছ অধিকাৰী আছিলে তেওঁলোকে দেওবাৰ দিনাখন গীৰ্জাত গৈ প্ৰাৰ্থনা কৰিছিলে আৰু সেই দিনটো তেওঁলোকে আৰাম কৰিছিলে। সেই সময়ত ভাৰতীয় শ্ৰমিকসকলৰ নেতা আছিলে নাৰায়ণ মেঘাজী লোখণ্ডে। নাৰায়ণ মেঘাজী লোখণ্ডে ইংৰাজসকলৰ ওচৰত এটা প্ৰস্তাৱ ৰাখিছিল যে গোটেই সপ্তাহটো কাম কৰাৰ পাছত শ্ৰমিকসকলৰ বাবে দেওবাৰৰ দিনটো ছুটি হিচাপে ঘোষণা কৰিব লাগে। কিন্তু ইংৰাজে তেওঁৰ সেই প্ৰস্তাৱ নাকচ কৰিছিলে। কিন্তু নাৰায়ণ মেঘাজী লোখণ্ডে হাৰ মনা নাছিলে আৰু তেওঁ আন্দোলন কৰি গৈছিলে আৰু অৱশেষত 7 বছৰ পাছত 1890 চনৰ 10 জুন তাৰিখে ইংৰাজসকলে দেওবাৰৰ দিনটো সাৰ্বজনিকভাৱে ছুটি হিচাপে ঘোষণা কৰে। কিন্তু বিশ্বৰ বহুকেইখন মুছলিম দেশত আজিও শুকুৰবাৰৰ দিনটো সাৰ্বজনিকভাৱে ছুটি হিচাপে পালন কৰা হয়, কিয়নো শুকুৰবাৰ দিনাখন মুছলমান লোকসকলে জুম্মাৰ নামাজ পঢ়ে। সেই দিনটো তেওঁলোকে সাৰ্বজনিকভাৱে বন্ধ হিচাপে পালন কৰে। আৰু ভাৰততো যেতিয়া ইংৰাজসকলৰ আগত মোগলে শাসন কৰিছিল তেতিয়া তেওঁলোকে ভাৰততো সাৰ্বজনিকভাৱে শুকুৰবাৰৰ দিনটো বন্ধ হিচাপে পালন কৰিছিলে।